9,44,88,500 रां बेसेननि फेग्रा मुवाखौ संकस दैमानि रुगुङाव गसाइगाव पुलिसा सावदों। गसाइगाव ड्राग्स दबथायनाय हाबाफारि खुंफुंनायजों लोगोसे गसाइगाव महकुमा पुलिसा समबारखालि 9,44,88,500 रांनि ड्राग्सखौ सावनानै सेवहांगार खालामदों। श्रीरामपुराव पुलिसा गोबां खेब सिग्रोमनानै मोननाय ड्राग्सफोरखौ सोरखारनि बिथोन बायदियै जब्द खालामनाय फेग्रा मुवाफोरखौ सावनाय जायो। संकस दैमानि सुबुं अनजिमा गैयै ओनसोलफोराव फेग्रा मुवाफोरखौ सावनाय जादों। सावनाय ड्राग्सनि बिबाङा 1,689.778 किल'ग्राममोन। पुलिसनि गोख्रों रैखाथिनि गेजेराव फेग्रा मुवाफोरखौ सावना होनाय जादों। फेग्रा मुवा सावनाय हाबाफारियाव कक्राझार जिल्लानि पुलिस सामलायगिरि पुष्पा राज सिंह आरो गसाइगाव महकुमा पुलिस मावख'गिरि हिरेन कुमार दिखाजों लोगोसे लोगो कमिसनार आबखारि बिफान आरो देहा फाहामगिरिफोरा नुजाथिदोंमोन। गसाइगावनिफ्राय दानसोरां बसुमतारीनि रिपर्ट NBT लाइभ। মোটামুটি 1700 কিলো পিছতে 1688 কিলো আজি আমি এনেকৈ ডিসপোজ কৰা হৈ গ'ল প্ৰপাৰ কোৰ্টৰ পৰা পাৰ্মিশ্যন লৈ আৰু উইথ কমিটি আমাৰ কমিটি আহিছিলে ডক্টৰ ছাৰ আহিছিলে মেজিষ্ট্ৰেট ছাৰ আহিছিলে লগতে আমাৰ এক্সাইজৰ মানুহ আছিলে এনেকৈ আহি আমি আজি ডিসপোজ কৰিলোঁ ড্ৰাগছখিনি পেণ্ডিং আছিলে আমাৰ বিশেষকৈ গোচৰা থানাৰ আণ্ডাৰত আৰু কোকৰাঝাৰ থানাৰো আছিলে তেনেকৈ ডিসপোজ কৰা হৈছে ওলাই দিয়া হৈছে 1688 এতিয়া লিষ্ট মতেতো 50,000 পাৰ কিলোকে ধৰা হয় সেইটো ধৰিলে 8 কোটি 50,000 50 লাখ কিমান হ'ব তো মেক্সিমাম আপোনাৰ চিমলাপুৰীত ধৰা হৈছিলে 2022 চনৰ লাষ্ট কেছটো আছিলে তো 2024 লৈকে কেছৰ আছে তো ডিফাৰেণ্ট কোৱান্টিটি আছিলে মেক্সিমাম কোৱান্টিটিটো আপোনাৰ 768 আছিলে কিলো তাৰপিছত 450 সেনেকৈ আছিলে তো এনেকৈ 9টা কেছৰ আজি ওলোৱা হৈছে ইনক্লুডিং কোকৰাঝাৰ থানা। ডিজেল দিয়া আছে মানুহবিলাক ইফালে খাই আছে ডিজেল দিয়া হোৱা আছে বিহু কেইটা ডিজেল দিয়া আছে মানুহবিলাক ইফালে খাই আছে ডিজেল দিয়া হোৱা আছে বিহু কেইটা ডিজেল দিয়া আছে আহিছে 7 বাৰ ঘূৰিব লাগে মতে